আসসালামু আলাইকুম। মই সুলেমা। আপোনালোক সকলোকে মোৰ চেনেল সুলেমা ৰেচিপিলৈ স্বাগতম জনালোঁ। আজি মই ব্ৰইলাৰ চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া আৰম্ভ কৰিছোঁ। এইখিনি পিঁয়াজ কাটি লৈছোঁ, এইখিনি আদা আৰু এইখিনি নহৰু, কেইটামান তেজপাত লৈছোঁ। এইখিনি এয়া জলকীয়া গুড়ি, জিৰা গুড়ি, নিমখ আৰু হালধি গুড়ি। কেৰাহী গৰম হৈ গৈছে, তেলখিনি অলপ গৰম কৰি ল'ম। গৰম হৈ গৈছে, এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজত অলপ নিমখ দি দিছোঁ। খিনি ৰঙাকৈ ভাজি ল'ম। নহৰুখিনি দিম। এইখিনি অলপ ৰঙাকৈ ভাজি ল'ম। পিঁয়াজ ৰঙা হৈ গৈছে, এতিয়া মছলাবোৰ দিম। জলকীয়া গুড়ি 1.5 চামুচ, জিৰা গুড়ি 1 চামুচ, হালধি গুড়ি 1.5 চামুচ। ভালকৈ লৰাই ল'ম। পানী দি দিছোঁ। ভাজি লোৱা হৈ গৈছে, এতিয়া ব্ৰইলাৰখিনি দি দিম। ভালকৈ লৰাই ল'ম, যাতে মাংসখিনিত মছলাবোৰ লাগি যায়।
পাঁচফোৰণ দি দিম। ভালকৈ লৰাই লৈ অলপ পানী দি দিম। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খাই ভাল পাব, আকৌ বনাই খাব মন যাব। এতিয়া আমাৰ ব্ৰইলাৰ চিকেন হৈ গৈছে। এনেকৈয়ে আপোনালোকে বনাই খাই চাব, খাই ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ।